নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব আজি পুনৰ আপোনালোকৰ বাবে টোটেল 2049টা চাকৰি লৈ আনিছো এই চাকৰিখিনিৰ কাৰণে অহতা মাত্ৰ হৈছে 12 পাছ 10 পাছ আৰু গ্ৰেজুৱেচন হয় কেনেদৰে আবেদন কৰিব লাগিব লগতে কি কৰিব লাগিব সকলোখিনি কথা আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দেখিব পাইছে এছএছসি ফালৰ পৰা ভেকেন্সিখিনি ওলাই আহিছে ইয়াত আপোনালোকে দেখিব পাইছে এছএছসি কাৰণে ভেকেন্সিখিনি ওলাই আহিছে মই আপোনালোকক ডিটেইলছ আলোচনা কৰি দিছো আৰু এই ভেকেন্সিখিনিৰ লাষ্ট ডেট দিয়া আছে 26/3/2024 লৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মাৰ্চ মাহৰ 26 তাৰিখলৈকে ইয়াৰ কাৰণে টোটেল ভেকেন্সি আছে 2049টা এছসি কাৰণে আছে 255টা এছটি কাৰণে 124টা ওবিচি কাৰণে 456টা ইউআৰ কাৰণে 1028 ইডব্লিউএছ কাৰণে 186টা আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন সকলো কেন্দ্ৰ আবেদন কৰিব পাৰিব সকলো কাৰণে ভেকেন্সিখিনিৰ কাৰণে বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় আৰু এজ লিমিট 18 পৰা 42 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু এজ সিলেকশ্যন পাব এছএছসি কাৰণে 5 বছৰ ওবিচি কাৰণে 3 বছৰ পিডব্লিউডি কাৰণে 10 বছৰ পিডব্লিউডি ওবিচি কাৰণে 13 বছৰ পিডব্লিউডি এছএছসি কাৰণে 15 বছৰ ইজিএমৰ কাৰণে 3 বছৰ আৰু এপ্লিকেশ্যন ফিজ দিব লাগিব 100 টকাকৈ ওমেন এছচি এছটি পিডব্লিউডি এক্স সাৰ্ভিসমেনৰ কাৰণে নীল পেমেন্ট মোড আপোনালোকে দি আছে অফলাইন হাউ টু এপ্লাই ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ এছএছসি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদন ষ্টাৰ্ট হৈছে 26 ফেব্ৰুৱাৰী আৰু আবেদনৰ লাষ্ট ডেট দিয়া আছে 26 মাৰ্চলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে আপোনালোকৰ ভিডিঅ' লগ পাম